সংখ্যাৰ 2 গুণৰ সৈতে সংখ্যাটো 20% যোগ কৰিলে 220 হয় সংখ্যাটো ধৰা হ'ল সংখ্যাটো কিমান লিখিম আমি x এটা প্ৰশ্ন মতে সংখ্যাটো 2 গুণৰ সৈতে এটা সংখ্যাটো 2 গুণ মানে 2x প্লাস তাহলে কিমান যোগ কৰিব গৈছে 20% যোগ কৰিলে মানে 20% মানে 20/100 into x হয় যো ইকুয়াল টু কিমান হ'ব 220 এতিয়া এই দুটা এলসিএম কিমান হ'ব 100 এইটো তলত 1 আছে একেটা 100 টো 1 বাৰ 1 দুগুণ 2x প্লাস 100 100 কাটি গ'লে কিমান 20x কিমান হ'ল 220 এতিয়া ওপৰ দুটা প্লাস কৰিলে কিমান 220x আৰু এইপিনে এইটো পূৰণ হৈ যাব 220 into 100 এতিয়া হ'ব 220x আৰু এইপিনে পূৰণ হৈ গ'ল কিমান এইপিনে হৈ গ'ল 2 2 0 0 0 এতিয়া কিমান থাকিলে x টো ইয়াত থৈ দিব আৰু 220 টো পঠিয়াই দিব 2 2 0 0 0 by 220 এইটো 0 এইটো কাটিলে 22 1 গুণ 22 1 2 কিমান হ'ব x সমান 100 এটাকে সংখ্যাটো কিমান